Hello everyone, Lisa Vinor Anity ৰেচিপিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি লৈ আহিছিলো আপোনালোকৰ মাজলৈ এলিজেলি ৰেচিপি। হয়তো বহুতে এইটো স্প্ৰিং বুলিও কয় আৰু এয়া বনাইছে মোৰ শাহু মায়ে আৰু এয়া কেনেদৰেনো বনাইছে এইটো বনাবলৈনো কি উপকৰণ লৈছে তাকে আপোনালোকক দেখুৱাই যাম। তাৰ বাবে ভিডিঅ'টি কিন্তু শেষলৈকে চাবলৈ নাপাহৰিব। প্ৰথমতে ললো 2 কাপ ময়দা আৰু তাত দিলো আধা চামুচ বেকিং পাউডাৰ। তাৰপিছত দিলো এচিকুট নিমখ আৰু দিলো অকমান ৰিফাইন তেল আৰু এইখিনি গোটেই ভালদৰে মঠি লোৱা গ'ল। আৰু মঠি লোৱাৰ পিছত এইখিনি সৰু সৰুকৈ আমি কেইটামান গোল কৰি ললো আৰু এফালে কেৰাহী গৰম হ'বলৈ দিলো আৰু গৰমত তাত তেলকণ দি দিলো। এতিয়া আমাৰ এলিজেলি বনোৱা ষ্টাৰ্ট হৈ গ'ল। আৰু এতিয়া এইখিনি ৰুটিৰ আকাৰত এনেকৈ বেলি লৈ পেলাই ইয়াৰ পিজ্জা কাটাৰ বা ছুৰীৰে এনেকৈ কাটি ল'ব লাগে। খুবেই সহজ হয়, কিন্তু পটকৈ দেখিলে হয়তো টান যেনেই লাগে। আৰু দুয়ো কাষে এতিয়া ভালদৰে এনেকৈ মাৰি ল'ব লাগিব, নহ'লে ওলাই যোৱাৰ সম্ভাৱনাটো থাকে। এতিয়া তেলকণ গৰম হোৱাত আমি এইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি ফ্ৰাই কৰাৰ টাইমত সদায় মিডিয়াম ফ্লেমতে ৰাখিব লাগে, নহ'লে মচমচীয়াটো নহয়গৈ। এইখিনি হৈ গ'ল, আমি এতিয়া এইটো নমাই ৰাখিম আৰু এনেদৰে বাকীখিনিও আমি ফ্ৰাই কৰি ল'লোঁ। আৰু বাকী যিখিনি আছিল এইখিনিও এইটো চপত লৈ আমি বনাই ল'লোঁ। আৰু এবাৰ আপোনালোকক দেখাই দিলোঁ একেবাৰে ওচৰৰ পৰা। এতিয়া আমাৰ এইখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এইখিনি চিৰাপটো যে দিব লাগিব, তো চিৰাপৰ কাৰণে আমি ল'লোঁ আধা কাপৰ অকণমান বেছি পানী ল'লোঁ আৰু ইয়াত দিম ডাঙৰ চামুচেৰে 2 চামুচ চেনি। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম আৰু চিৰাপটো গোটা হ'ব নালাগে। অকণমান চেনিটো গলি যোৱাৰ পিছত আমি নমাই ৰাখিম। এতিয়া এলিজেলিখিনি এটা পাত্ৰত ৰাখি দিলোঁ আৰু চিৰাপখিনিও আমাৰ যিহেতু হৈ গ'ল তাৰ ওপৰত এনেকৈ দি দিলোঁ। আৰু গোটেইখিনিতে ভালদৰে লাগি যাবৰ বাবে আমি ভালকৈ মিলাই দিলোঁ। এতিয়া এইখিনি আমাৰ হৈ গ'ল আৰু এখন প্লেটত গোটেইখিনি ৰাখি দিম। আৰু এতিয়া আমাৰ এলিজেলি ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া আছে, খাবলৈ কিন্তু সিমানেই ভাল হৈছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে মোৰ চেনেলটিত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। তেতিয়াহ'লে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যাব। তেনেহ'লে আজিলৈ আহিলোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ আশা থাকিল। তেন্তে আজিলৈ বাই বাই।